অফিচৰ পৰা বাহিৰে বাহিৰে হোটেলত আহিলোঁ গৰম গৰম চিংৰা খাম বুলি আৰু এতিয়া চিংৰা খাই বহি আছোঁ। আৰু এইফালে বনাই আছে জেলপি চিংৰা আলু চব বনাই আছে গৰম গৰম। ইমান বেছি বৰষুণে পাব বুলি ভবাই নাছিলোঁ। এইফালে মানুহজনে অফিচৰ পৰা ফোন কৰি আছে 10-15 মিনিটৰ কাৰণে আহি এতিয়া 1 ঘণ্টা পাৰ হ'ল। ইমান বেছি বৰষুণ দিছে জেলপি আৰু চিংৰা তেওঁ ৰখিব পৰা নাই, পুৰা পানী ওলাই আছে মুখেদি। জেলপি লৈ যাব সেনেকৈ ৰুমলৈ গাই আছে। ইমান বেছি খাই মিঠা ভাল পায়ো। খালোঁ এই চিংৰা খালোঁ গৰম গৰম চিংৰা। এতিয়া সুধিছে জেলপি কিমান লাগে, জেলপি লৈ যাব বোলে। আৰু এতিয়া আহি ৰুম পাইছোঁহি। সেইকণৰ পৰা বহুত তিতিলোঁ বাৰু। আমাৰ এইফালে আকৌ বৰষুণেই নাই, বৰষুণ নাই, পূৰা ৰ'দ দি আছে। তিতিলোঁ অকণমান। ৰুম আহি পাইছোঁহি, কাপোৰ কানি চেঞ্জ কৰি লওঁ। বাই।